আইনাৰ আছামিছত আপোনালোকক আকৌ স্বাগতম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব আৰু বেলৰ বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো পিপিৰ ওপৰতে আছে। পিপি অৰ্থাৎ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট। প্ৰত্যেক কামতে নিজৰ ছেফটিৰ কাৰণে আমি কিছুমান ইকুইপমেণ্ট ইউজ কৰোঁ, সেইবিলাককে চমুকৈ পিপি বুলি ক'ব পাৰি। যেনেদৰে আমি বাইক চলালে হেলমেট আৰু গ্লভছ পিন্ধাটো অত্যন্ত জৰুৰী, ঠিক তেনেদৰে ডাক্তৰসকলেও বিভিন্ন ধৰণৰ বেমাৰ আৰু ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে বিভিন্ন ধৰণৰ কিট ব্যৱহাৰ কৰে, আৰু সেই কিটবোৰকে আজি আমি এই ভিডিঅ'টোত দেখুৱাই আছোঁ। এই কিটৰ ভিতৰত সকলোতকৈ প্ৰথমত থাকে মাস্কটো হ'ব লাগে আপোনাৰ N95 মাস্ক হ'ব লাগে বা ট্ৰিপল লেয়াৰ মাস্ক হ'ব লাগে, কিয়নো অকল এই দুইটা মাস্কতে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষমতা থাকে। 2 নম্বৰত থাকে গুগল অৰ্থাৎ চশমা বা ফেচ শিল্ড। 3 নম্বৰত থাকিব কেপছ টুপি। 4 নম্বৰত থাকিব জোতাৰ কভাৰ্ছ, যাতে কভাৰখিনি খুলি জোতাবোৰ আকৌ ব্যৱহাৰ কৰিব পাৰে। 5 নম্বৰত থাকিব গাউনবিলাক ফুল স্লিভ হ'ব লাগিব আৰু দীঘলীয়া হ'ব লাগিব। আৰু 6 নম্বৰত থাকিব হেণ্ড গ্লভছ, 2টা পেয়াৰ, 2 যোৰা। এইবিলাক পিপি কিটৰ সহায়তে ডক্তৰসকলে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ৰোগৰ বীজাণুৱে হওক বা ভাইৰাছেই হওক ইত্যাদিৰ পৰা নিজকে বচাই ৰাখে। মেডিকেলৰ পিপি কিট ব্যৱহাৰ কৰাৰ আগতে নিজৰ হাতখিনি ধুনীয়াকৈ চাবোনেৰে ধুই হাতখিনি আকৌ ড্ৰাই কৰি তাৰপিছতে পিপি কিটসমূহ ব্যৱহাৰ কৰে। পিপি কিট লগোৱাৰো কিছুমান বিশেষ ধৰণৰ নিয়ম আছে, যিটো নেকি মই ফটোৰ সহায়ত দেখাইছোঁ, আৰু লগতে পিপি কিট খোলাৰো নিয়ম থাকে, যিটো নেকি মই দেখাইছোঁ। যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।